শাস্ত্ৰৰ নুবুজি মৰ্ম হে ৰাম যত আছ বুদ্ধি কৃষ্ণ ধৰি মহ সিদ্ধি সংসাৰ ব্যাধিৰ নাম ভনিল শংকৰে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ আমাক উপদেশে গুৰুজনাই কৈছে শুনা সবাসদ ভাগৱত পদ আত নকৰিবা সংখ্যা নামত সংখ্যা আমাৰ কৰিব নালাগে দেই সংশয় থাকিব নালাগে যে নামে মোক তৰাব নিয়াব তৰাব পাৰিবনে নাই নামে মোক তৰাব নোৱাৰিব নেকি এনেকুৱা সংশয় কৰিব নালাগে যে সংশয় আমাৰ দূৰ হৈ থাকিব লাগিব নামে আমাক গতি দিব পাৰিব এইটো সুদৃঢ় বিশ্বাস আমাৰ থাকিব লাগিব দেই ৰামত ভকতি কৰি একমতি বানৰে মাৰিলা লংকা এতিয়া বহুত মানুহে নামৰ আশ্ৰয় কৰিলে শৰণো ল'লে কৃষ্ণত শৰণো ল'লে তার পিছেও যাই করে একটা বেজ কিনে ধরে দিয়ে কিবা একটা যদি হয়েছে ঘরের খেলিমেলি লাগেছে হয় না বাৰু কোনবা বলে সামনের যদি বেজ একটা আছে এই বলে ওর পেট দুখাটা ভালোই নাই হচ্ছে বলে কি করবে যা তোরা বলে হংকর হঙ্গয় আছি তো কি হলো যা বলে দিবে এক লোক আছে যা টুকুটা ঝাড়াই ফুকাই আন আর তাছাড়া দৌড় মারল তার পিছিয়ে এইখানে মনে মনে এই তাবিজটা দিবি কিন্তু এই ডিঙির তাবিজটা নাই সব লোক দেখা পাবেন না ককালেরটা দিয়ে দিবি ও হরি তো ওরকম কীরকম মানুষে আমরা কৃষ্ণত সুদৃঢ় বিশ্বাসটা আমাদের নাই হবে সুদৃঢ় বিশ্বাস যেতিয়ালৈকে ভগৱানৰ না হবে তেতিয়ালৈকে কিন্তু আমাক নামে ৰক্ষা নকৰে আকৌ দেই বৰ মনত ৰাখিব কথা যেতিয়া সুদৃঢ় বিশ্বাস হ'ব মাৰিলেও মাৰিব ৰাখিলেও ৰাখিব ৰাখে হৰি মাৰে হৰি ৰাখে কোন ঘৰৰ পৰা ওলাই গৈছে প্ৰভু কৃষ্ণ আপোনাক অৰ্পণ কৰিলোঁ মই যাওঁ দেই আজি মাৰিলেও মাৰিব ৰাখিলেও ৰাখিব আজি ঈশ্বৰে আমাক হয়তো আমাৰ যিমানটো প্ৰাৰব্ধ আছিলে হয়তো সিমানে আমি ভোগ কৰিবলৈ আজিৰ দিনটোতে আমাৰ মৰণে আছেই যেনিবা আপোনাক ভগৱন্তই বিধিৰ বিধান লিখিয়ে দিছে আপোনাক কোনেও ৰাখিব নোৱাৰে কিন্তু ভগৱানে কৈছে যে আপোনাৰ আৰু সময় আছে অলপ দিনৰ আগত মোৰ বনগাঁৱৰ ওচৰত এটা এক্সিডেণ্ট হ'ল 120 স্পীডত মই আৰু ৰামেশ্বৰ ৰাজপুত বাপ আহি আছিলোঁ গাড়ী এখন তেজপুৰত প্ৰগ্ৰেম এটা কৰি তাৰ নেক্সট দিনাখন গোলাঘাট দেৰগাঁৱত এই গোলাঘাটৰ কোনোবা এটা জেগা আঞ্চলিক এখনত হা আঞ্চলিকত 12টাৰ পৰা অনুষ্ঠান আছিল 110 স্পীডত মই গাড়ীখন আহি আছিলে বাপক কৈছোঁ বাপ মোৰ টোপনি গৈছে ৰাতিটো মোৰ ভালকৈ টোপনি নাই অহা আপুনি গাড়ীখন লাহে লাহে চলাওক বাপেও আকৌ নতুন গাড়ী পাই অ হৰি অ ৰাম পূৰা 120 দবাই দিলে আগফালৰ গাড়ীখিনি গৈ আছে বেছি স্পীডত তেওঁ ভাবিলে ময়ো পাৰ হৈ যাওঁ তাৰ সেই সময়তে আকৌ মোৰ চকু খোল খাই গ'ল দেই মই টোপনিয়াই আছিলোঁ কিন্তু মোৰ চকু খোল খাই গ'ল আৰু যেতিয়া চকু খাই গ'ল বাপক মই বাৰে বাৰে ইয়াক কৈ আছোঁ বাপ অকণমান শ্ল' কৰক 20ৰ পৰা লাহে লাহে 100লৈ আনিলে 100লৈ আনিলে কিন্তু আগফালে যেতিয়াই কৈছোঁ সেই সময়তে গৰু এটা আহি গ'ল না আগফালে যা মানে হেৰি ডাঙৰ ফটাগৰা গৰু দেই কেইবাটাও গৰু আছিলে পাৰ হৈছে ৰাস্তাটো ডিভাইড হেৰিটো পাৰ হৈছে পাৰ হওঁতে তেওঁ গৰুটোক একদম ডাইৰেক্ট মাৰি দিলে মাৰি দিয়াৰ পিছত আৰু একদম মানে গাড়ীটোক ৰখাব নক'লোঁ গৰুটো গৈ পথাৰত পৰি গ'ল 3 পাল্টি দি পৰিছে তেতিয়া মই বুজি গ'ল যে গাড়ীৰ কি অৱস্থা হ'ল কিন্তু আমাক আৰু বাপৰটো একোৱে নহ'ল ৰামেশ্বৰ বাপৰ দেই তেওঁ কঁপিছে মানুহটো তেওঁৰ কিন্তু একো নহ'ল মোৰ কিন্তু এক বিন্দু তেজ ওলাই গ'ল ইয়াত অকণমান এই আঁঠুটোৰ ওচৰত চালে অকণমান ছিঙিত তেজ অকণমান ওলাল গাড়ী কিন্তু গৈ আছে গৈ 4.5 কিলোমিটাৰ আহি গাড়ীখন বনগাঁও ষ্টপেজত ৰৈ গ'ল গাড়ীখন ধোঁৱা ওলাইছে তাৰপিছত দৰ্জা খুলিছোঁ ইজনৰো খোল নাখায় ইজনৰো খোল নাখায় অ হৰি অ ৰাম পিছফালে ছিটটো বেকা কৰি মই ইফালৰ বেকৰ হেৰি ৰাস্তাৰ ফালৰ পৰা ওলাইছোঁ গাড়ীখন দেই ওলাইছোঁ আৰু দেখিছোঁ যে গাড়ীৰ অৱস্থাই নাই তেওঁৰ নতুন গাড়ী একেবাৰে 10 লাখ টকা লৈ দি কিনি আনিছে তো গতিকে এইফালে আকৌ ভকতে ফোন কৰি আছে যে আপুনি সময়মতে আহিব লাগিব কাৰণ আঞ্চলিকখন ৰৈ আছে পাঠ আৰম্ভ হ'ব তাৰপিছতে বাপক ক'লোঁ ৰামেশ্বৰ বাপ আপুনি বেয়া পালেও উপায় নাই আৰু ভাল পালেও উপায় নাই যিহেতু প্ৰাণটো দুজনৰে বাচিছে সেইটোৱে কৃপা ধন্য দুইজনেৰে প্ৰাণ যেতিয়া বাচিছে ভগৱন্তৰে এইটো কৃপা বুলি ভাবিছোঁ
অকণমান দিনবিলাক চাউলৰ কিজানি দিন আছে, আমাৰ চাউল উকলা নাই চাউলৰ সময়টো। গতিকে এটা কাম কৰক, আপুনি যোগাযোগ কৰক, কাৰণ গাড়ীখনটো এতিয়া আপোনাৰ ষ্টাৰ্ট নহয়, বেটাৰী চেটাৰী চব ওলাই তলত সৰকি গ'ল, পৰি গ'ল পানী চানী। তাৰপিছত গৰুৰ মানে গৰুটোতো মৰিলে আৰু গৰুটো জীয়াই নাথাকিল চাগে মোৰ মতে, কাৰণ ইমান জোৰে মাৰ পৰিছে। তাৰপিছত বাপক ক'লোঁ যে বাপ আপুনি এটা কাম কৰিব লাগিব, আপুনি এটা মানে আপোনাৰ কি বুলি কয় এইটো কেৰেং চেৰেং আনি গাড়ীটো আপুনি ডিলাৰত লৈ যাওক। তেওঁ ফোন কৰিছে, বাপ কিন্তু আপুনি বেয়া নাপাব, মোক আকৌ সমাজে ৰৈ আছে। আমি লগে লগে ফোন কৰিলোঁ, তেওঁলোক 40 মিনিট সময় লাগিলে বনগাঁও যাবলৈ। 40 মিনিটত মোক ৰিচিভ কৰি বেলেগ এখন গাড়ীত আনিলে। আনাৰ পিছত 1:30 বাজি গ'ল অনুষ্ঠান আৰম্ভ কৰিব লাগিব। 12টাৰ অনুষ্ঠানটো 1:30 বাজি গ'ল, 1:30লৈকে ভকত ৰৈ আছে। তাৰপিছত আমি গ'লোঁ, গৈ কিনি যেতিয়া প্ৰথমে হাত ভৰি দিলোঁ, ধোৱাৰ পিছত তেজটো আকৌ ধুতিটো লাগি আছে নহয়। তাৰপিছতে আমি লগে লগে আসনত মানে প্ৰস্তাৱ কৰক বুলি ক'লে, প্ৰস্তাৱ কৰক। তাৰপিছত আমি এষাৰ কথা ক'লোঁ, ভগৱানেও চাগে আপোনালোকৰ মাজত আমাক আনিলে, প্ৰভু সমস্ত সেৱা জনাইছোঁ। ভগৱানেও চাগে ভাবিছে যে মই যদি তাঁতী বাপক লৈ আহোঁ তেনেহ'লে এজন মোৰ নাম গোৱা মানুহ কমি যাব বুলিয়ে ভাবি চাগে আজি মোক ভগৱানে নিনিলে। গতিকে এই যিটো বিশ্বাস, সুদৃঢ় বিশ্বাস, ভগৱন্তৰ প্ৰতি বিশ্বাস, এই সুদৃঢ় বিশ্বাসটো আমাৰ থাকিব লাগিব। নহ'লে ভগৱানে আমাক বাৰে বাৰে পৰীক্ষা লয়, বাৰে বাৰে শাস্তি দিয়ে। যেতিয়ালৈকে জীৱাত্মাটো মানে শুদ্ধ নহয় তেতিয়ালৈকে আপোনাক মোক যেতিয়ালৈকে শুদ্ধভাৱে ভগৱন্তৰ ওচৰত আশ্ৰয় নল'ব তেতিয়ালৈকে কিন্তু ভগৱানে আপোনাক কৃপা নকৰে। দ্ৰুপদীৰ সংশয় আছিল যে ভগৱন্তই মোক বচাব পাৰিব জানো। তেওঁ যদুপতি বুলি মাতিছে, ভগৱান দৌৰ মাৰি গৈছে যদুপতি, মানে দ্বাৰকানাথ বুলি ভগৱানক চিঞৰিছে, দ্বাৰকালৈ গৈছে ভগৱান, হয় নাই? মথুৰাপতি বুলি কৈছে, ভগৱান মথুৰালৈ গুচি গৈছে। যেতিয়ালৈকে ভগৱন্ত হৃদয়ানন্দ বুলি চিঞৰি দিলে মানে দ্ৰুপদীয়ে, তেতিয়া হৃদয়তে ভগৱানক লগ পাই গ'ল। যেতিয়া ভগৱানৰ আন এটা নাম হৃদয়ানন্দ, যেতিয়া হৃদয়ানন্দ প্ৰভু ভগৱন্ত মোক ৰক্ষা কৰক, লগে লগে বস্ত্ৰৰূপ হৈ ভগৱান আহিলনে? গতিকে তেনেকুৱা আমি হৃদয়তে ভগৱান আছে, ভগৱান আমাৰ হৃদয়তে দৰ্শন পাম, ভকতে সদায় হৃদয়তে দৰ্শন পাব। সেইকাৰণে ভকতে জানে যে ভগৱন্তই আমাক কেনেকৈ ৰক্ষা কৰিব। আৰু সেইকাৰণে প্ৰাৰব্ধটোতো হ'বই, আৰু যাৰ অকাল বিয়োগ আছে, কিবা আছে, মৰিব আছে, সেইজন মৰিব। কিন্তু ভগৱানৰ ভকত হৈ যদি মৰিব পাৰে, জীয়ই যদি পঞ্চদিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰেহে জানা জীৱন সফল বুলি কৈছে। তাৰ জীৱনটো সফল। এতিয়া আমি যদি মৰিও যাওঁ আজি বা কাইলৈ, তথাপিও আমাৰ জীৱনটো ধন্য। আজি আমি ইয়াত ভকতি কৰিছোঁ, কাইলৈও যদি আমি মৰি যাওঁ তেনেহ'লে আমাৰ জীৱনটো সফল বুলি কৈছে। গতিকে এই সুদৃঢ় বিশ্বাসটো আমি কৰিব লাগিব। সেইকাৰণে কৈছে যে অনেক ভালুক বানৰ ৰাক্ষস লগতে পাইলে মুকুতি, ভকতি কৰিলে নপাইবে মনুষ্য মুকুতি কোনো যুগতি। কেলে মানুহ কিয় নাপাব বোলে, ইতৰ প্ৰাণীও বোলে ভগৱানৰ ভক্তি কৰি ঈশ্বৰক লগ পাইছে। গতিকে আমিতো মানুহ হয়, জীৱশ্ৰেষ্ঠ মানৱ জাতি, গতিকে আমি কিয় নাপাম? পামনে? নিশ্চয় পাম। গতিকে বাপাই সমস্ত আমি ইয়াতে পাঠত কৈছে, কলিযুগত নাহি তপব্ৰত কলিৰ যুগত নামেহে পৰম ধৰ্ম, বেদৰ সাৰক নধৰৈ নামক শাস্ত্ৰৰ নুবুজি মৰ্ম। এই বেদৰ সাৰ বস্তুটো নাজানি বহুত মানুহে তপ কৰে, জপ কৰে, যজ্ঞ কৰে, বলি কৰে, বিধান কৰে, এনেকুৱা বেয়া বেয়া অকৰ্ম কৰিবলৈ আগবাঢ়ি যায়, হয়নে বাৰু? সেইবিলাক অকৰ্ম ত্যাগ কৰি যাতে আমি এই হৰিৰ নাম ধৰ্ম, একশৰণ হৰিৰ নাম ধৰ্মত যাতে আমি আহিব পাৰোঁ, এইটোৱে আমি সুদৃঢ় বিশ্বাসে আমি ভক্তি কৰিব লাগে। দেই বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। কেতিয়াবা বাৰু আকৌ আহিলে আৰু কথাবিলাক আলোচনা হ'ব, আমি আহিয়ে থাকোঁ বাৰু। আপোনালোকো আমাৰ প্ৰিয়, আমাৰ সুহৃদ, গতিকে আমাৰ কৃষ্ণ বাপে আমাক কিঞ্চিত আজি আপোনালোকৰ মাজত কৃষ্ণ কথা প্ৰকাশ কৰিবলৈ সুবিধা কৰি দিলে। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, পৰিয়ালবৰ্গৰো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ।